ক্ৰিকেটৰ ছিজন আৰু ক্ৰিকেট নেখেলিলে জানো হ'ব সেইকাৰণে দুপৰীয়াতে অমৰ আৰু কণ ওলালেহি আমাৰ ঘৰ এতিয়া গোটেইকেইটাই মিলি আহিছো ক্ৰিকেট খেলিবলৈ ফিল আহি পাই অলপ টাইম ৰখো মানে এটা এটাকে গোটেই হিৰকেইটা ওলাইছে আৰু অলপ সময় পিছতে ক্ৰিকেট খেলো হ'ল আৰু খেলি কৰি ঘৰলৈ আহোঁতে বাটতে আকৌ ইহঁতকে লগ পালো বাহঁত বৰমাহঁতৰ ঘৰলৈ যায় পিছে এতিয়া ৰাতি হ'ল আৰু সিহঁতো আহি পালে কিন্তু গুণুৱে এতিয়া ভাত নাখায় তাকে এই দুইটাই মিলি বুদ্ধি কৰি ভাতকেইটা খুৱাইছো খুৱাই কৰি আকৌ আমিও বহিলো খাবলৈ আৰু খাই কৰি পিছদিনা বাহঁতো গ'ল ঘৰলৈ আৰু মই ওলালো কেম্পলৈ সেইফালে মায়ে ভাবি আছে চাগে কেতিয়ানো যাব ঘৰৰ পৰা এইডাল সেইকাৰণে একদম ধ্যান দি চাই যে গাড়ী আহিছে নে নাই ধেমালি কৰিছো গাই পিছে এইফালে টমটম এখন পাই আহি পালোহি ৰহাত আকৌ বহুত টাইম ৰখিলো গাড়ীয়ে নাই কিন্তু দাদা এজনৰ পৰা লিফ্ট পালো ডাঙৰ গাড়ী বিলাক হেনো আজি কম চলিছে সেইকাৰণে দাদাই ৰাস্তাতে ৰখি থকা দেখি মোকো লৈ আহিছিলে এতিয়া আকৌ নগাঁৱৰ পৰা কাৰ্বি আংলঙলৈ গাড়ী পাও নে নাপাও সেইটোহে কথা কিন্তু মোৰ আজি দিনটো বেছিয়ে ভাল নেকি নগাঁৱৰ পৰাও আকৌ দাদা এজনৰ পৰা লিফ্ট পালো বাছত অহা হয় কিজানি বা 3-4 ঘণ্টামান লাগিল হয় কিন্তু আজি 2 ঘণ্টাতে পালোহি আৰু এইফালে আহোঁতে কেম্পে পালো আৰু যাইবলৈও মোক লংনিটৰ পৰা লৈ আহিলেগে আৰু এতিয়া মই জেগা চেগা বস্তুবিলাক চাফা কৰো আজিলে